লাগিব ৰহৰ দাইল 200 গ্ৰাম, পিঁয়াজ, নহৰু, কেঁচা জলকীয়া দুটামান, নৰসিংহ, আদা, পাচলি লাগিব জাতিলাও, ৰঙালাও, দাংবডি, বেঙেনা, কাচকল, পেপচিকাম, বিলাহী, ভাতকেৰেলা, ভেন্দি আৰু তেতেলী। পাচলিখিনি ধুই লৈ কাটি লোৱা হ'ল। দাইলখিনি ধুই লৈ কুকাৰত বইল কৰিব লাগিব। তেতেলীখিনি ৰস ওলাবৰ কাৰণে পানী দি থোৱা হ'ল। শেষত তেতেলীখিনি ঢালি দিব লাগিব পানীটো। প্ৰথমতে কুকাৰটোত পানী দি লৈছোঁ। পানী দি লৈছোঁ। এতিয়া দাইলখিনি দি দিছোঁ। দাইলতে জাতিলাও বইল কৰি দিছোঁ, ৰঙালাও, ভাতকেৰেলা, সিজিবৰ কাৰণে নিমখ অলপ দি দিছোঁ। কুকাৰটো বইল কৰিব লাগিব। গেছটো জ্বলাই দিছোঁ। দুটামান চিটি দি পেলাই অফ কৰি দি 15-20 মিনিটমান লাগিব। সকলোখিনি পাচলি ফ্ৰাই কৰি ইতিমধ্যে হৈ গৈছে। এতিয়া নমাই দিছোঁ। ৰহৰ দাইলখিনি কুকাৰত বইল কৰা হৈছিলে, ৰহৰ দাইলটো হৈ গ'ল। এতিয়া কেৰাহীত আৰু অলপ তেল দি ৰহৰ দাইল ভালকৈ সিজিলেই ৰঙালাও, জাতিলাও সিজি গৈছে। এতিয়া কেৰাহীত আৰু অকণমান তেল দি লৈছোঁ। তেল গৰম হৈছে। এতিয়া পাঁচফোৰণ দুটামান দি দিছোঁ, নৰসিংহ পাত দি দিছোঁ, পিঁয়াজ দি দিছোঁ, জলকীয়া দুটা দি দিছোঁ, কেঁচা জলকীয়া, নহৰু দি দিছোঁ, আদাটো পিছত দিয়া হ'ব। এতিয়া হালধি এচামুচ দি দিছোঁ, ৰেড চিলি আধা চামুচ দি দিছোঁ, ধনিয়া আধা চামুচ দি দিছোঁ আৰু লৰাই আছোঁ। জিৰা দি দিছোঁ আধা চামুচ, গৰম মছলা আধা চামুচ দি দিছোঁ। এনেকৈ মছলাখিনি এইদৰে অলপ দেৰি সিজিবলৈ দিছোঁ। কাটি থোৱা বিলাহী দি দিছোঁ, গেছটো অলপ কমাই দিছোঁ। এয়া চব বিলাহীখিনি গলি গৈছে। এতিয়া কুকাৰত বইল কৰি থোৱা দাইলখিনি ঢালি দিছোঁ। এতিয়া আদাখিনি দি দিছোঁ। এতিয়া উতলিব লাগিব অলপ দেৰি। এতিয়া উতল আহিছে।
ফ্ৰাই কৰি থোৱা পাচলিখিনি এতিয়া ঢালি দিছোঁ। এতিয়া অলপ দেৰি লৰাই আছোঁ। থোৱা তেতেলীখিনি ৰস উলিয়াই এতিয়া ঢালি দিছোঁ। শেষত চাম্বাৰ মছলা 2 চামুচ দি দিব লাগিব, তেতিয়া খাবলৈ সোৱাদ হ'ব। টেঙা মিঠা জ্বলা গোটেইকেইবিধেই লাগে খাব। মিহলি হৈ যাবৰ কাৰণে অলপ দেৰি লৰাই দিছোঁ। উচ্চ ৰক্তচাপৰ থকা মানুহৰ বাবে চাম্বাৰ খুবেই ভাল। এয়া ইতিমধ্যে চাম্বাৰ হৈয়ে গৈছে। অলপ পিছতে পৰিৱেশন কৰিব পাৰিম। তেন্তে প্ৰিয় দৰ্শকসকল, আজিৰ ৰেচিপি চাম্বাৰ এয়া আপোনালোকৰ আগত। আশা কৰিছোঁ আজিৰ ভিডিঅ'টো আপোনালোকে ভাল পালে। এই চাম্বাৰটো বিশেষকৈ দাক্ষিণাত্য ভাৰতত জনপ্ৰিয়। যিহেতু আপোনালোকে জানেই মোৰ চেনেলটো নতুন, সেয়ে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।